আৰু অৰ্জুন অৱধতি বোলা যদুপতি জ্ঞানত সমস্ত হয় তাত আৰু কৰ্ম শ্ৰেষ্ঠ কৰি কহা ইহাত বৰ সংশয়। কৃষ্ণে বোলে জ্ঞান কৰ্মক কহিলো ফলতো দুয়ো সমান নকৰিলে কৰ্ম সন্ন্যাস নিসিজে এতেকে কৰ্ম প্ৰধান। ঈশ্বৰৰ অৰ্থে ৰাগ দেশ এৰি গৃহে থাকি কৰ্ম কৰে জানিবা সন্ন্যাস সিজিল তাৰ অনায়াসে সিটো তৰে। আৰু সাংখ্য জ্ঞান কৰ্ম দুয়ো একে ধৰ্ম আৰু দুয়ো একে গতি তাক ভিন্ন কৰি যিজনে দেখয় সিটো মূৰ্খ মন্দমতি। কৰ্মক নকৰে সন্ন্যাসক ধৰে তাৰ মাত্ৰ দুখহাৰ কৰ্ম কৰি আগে বিলম্ব নালাগে সুখে যে তৰে সংসাৰ। যোগ কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী চিত্ত কৰিলে শুদ্ধ কৰ্ম কৰিবেক কৰ্মনোহে মানে সবে দেখে আত্মবুদ্ধি যতেক বিষয় সবে গুণময় কৰ্মক কৰে সাক্ষাৎ ঈশ্বৰৰ কাষে ইন্দ্ৰিয় প্ৰৱৰ্তয় আত্মা কৰ্তা নোহে তাত। পূৰ্ব সংস্কাৰে যোগী কৰ্ম কৰে কৰিতে আসক্তি নাই যত কৰ্ম মানে অজ্ঞানীৰ থানে কৰে লোক প্ৰৱৰ্তাই। বাক্য পদ হস্ত গুহ্য যে উপস্থ উশাহ নিশ্বাস ঘ্ৰাণ ভোজন শয়ন শ্ৰৱণ গ্ৰহণ দৰ্শন স্পৰ্শন প্ৰাণ সবে ইন্দ্ৰিয় কৰ্ম ব্ৰহ্মে অৰ্পিনৰে নিলিপ ই কৰ্ম মলে যেন পদ্মপত্ৰে জলতে থাকয় যেন নিলিপ ই জলে। আৰু কৃষ্ণে বোলে সখী তিনি গোট তত্ত্ব কহো শুনা তাৰ নাম ভক্তি জ্ঞান এক ভক্তি যে গোটেক আৰু সকাম ভক্তি যেন থান কহিবো সাধন শুনিও তাৰ যুগুত ভক্তিৰ মহিমা নাহিকে উপমা শুনিবা তয়দভূত। কৰে স্নান দান বুদ্ধিত নিশ্চয় অন্তৰে নাম স্মৰণ কৰ্ম কৰি ফল সংকল্প এৰিব
কৰিব হৰি কীৰ্তন হব কৰ্ম কৰে অৰ্পিয়া ঈশ্বৰে যেন সেৱকয় নয় হৰি পদে আশ কৰিয়া বিশ্বাস অনায়াসে গতি পাই আৰু কৰ্মী বহিৰ্মুখ তাৰক হুমুখ দুখ আশাতে সে প্ৰাণ যায় দুগ্ধ খাইব বুলি মনে আশা কৰি চাৰি মৰে বাজি গাই এই কৰ্ম নকৰা এইবিলাকৰ তাৰমানে সেনেকুৱা হয় সিহঁতে দুগ্ধ খাওঁ বুলি বাজি গৰু তাৰমানে পুহি থকাৰ নিচিনা হয় কথাটো আৰু দ্ৰব্য সাঞ্চে ঘৰে উপবাসে মৰে বেপাৰৰে সীমা নাই কাল দেশ বুদ্ধি দ্ৰব্য দেহ শুদ্ধি ফৈলে কৰ্ম ফল পাই ইহাৰ মধ্যত ভ্ৰম প্ৰমাদত যদি অংগহীন ভৈলা ফলো নাহি তাৰ দুখ মাত্ৰ হাৰ কৰ্মী নষ্ট দ্ৰব্য গৈলা আৰু যদি ফল পাই স্বৰ্গ ভুঞ্জে যাই নুগুচে চিন্তা মনত পূৰ্ব কৰ্মে টানি কেশে ধৰি আনি পেলাব নৰকত আৰু যিটো আত্মজ্ঞানী হবে মিছা জানি শৰীৰে নগৰ তাৰ একে দুৱাৰক নিৰোধ নাযায় যাৰ নবখান দ্বাৰ নৱদ্বাৰে আতি থাকি কৰে জ্যোতি মৰ দেহ নহে মানে যাৰ শৰীৰত অভিমান নাই মুক্ত हुए সিটো জনে পাৰ্থে বোলে বাণী যতই আছে প্ৰাণী কেহুনো হে স্বতন্ত্ৰ আত্মা ইচ্ছা কৰ্ম কৰিতে নপাৰে পৰাধীন ঈশ্বৰৰ শুভাশুভ কৰ্ম ঈশ্বৰে যাহাক কৰাও ই যেন ভাবে প্ৰয়োজক ভৈলে নাহি পাপ পুণ্য ঈশ্বৰক পুনু পাৱে আৰু বোলাহা ঈশ্বৰ সবাতে সমান পূৰ্ণকাম লক্ষ্মীপতি অভক্তৰ বস্তু কটাক্ষ নকৰা ভক্তৰ লোৱা হাত পাতি কৃষ্ণে বোলে সখী অপমান দেখি সিও ৰাধিব মোক অপমানে ধ্ৰুৱে মুহুক ভজিলে দিলোহু উত্তম লোক শুনা গুড়াকেশ কহু উপদেশ সবাতো সময় ঈশ্বৰ অজ্ঞানত থাকি মৰেহে নদেখি দণ্ড দয়া সমহৰ আৰু বোলাহা ঈশ্বৰ প্ৰয়োজক হুয়া সজে পালে কতো মাৰে পাপ পুণ্য ছয় নেদে এৰুৱাই হৰিকা কোৱে কালে অবিদ্যা মোহিত হুয়া বিৰম্বিত ঈশ্বৰক কৰ্তা মানে
কৰে অহংকাৰ গুণ অনুসাৰ মুৰুষে তাক নজানে হেন বুদ্ধি নাই ভক্তি যে বিনয় নচাৰে সংসাৰ বন্ধ নেদেখো উপায় ইউ গতি নাই সেহি জানা নিজে অন্ধ গোবিন্দে কহয় দেৱ দয়াময় চৰণে লৈলো শৰণ দিয়া পদ ছায়া গুচায়ো কমায়া ত্ৰাহি ত্ৰাহি নাৰায়ণ আৰু নতি কৰোঁ শ্যাম মুখে তোৱা নাম সদান চাৰুক মূৰ এৰি আন কাম ডাকি বোলা ৰাম তৰিও সংসাৰ ঘোৰ আৰু আত্মজ্ঞানে জ্ঞানীৰ অজ্ঞান ভৈলা নাশ জ্ঞানে দীপ্তি কৰে সূৰ্যৰ যেন প্ৰকাশ আত্মাত কৰিলে মন চিত্ত বুদ্ধি লয় ঈশ্বৰে কৰিয়া নিষ্ঠা পৰময় আশ্ৰয় আত্মজ্ঞানে পাপ নষ্ট হৈল জানা তাৰ পৰম পদক পাৱে জন্ম নাহি আৰ যদি বোলা কোন হেতু ভৈলা এত মান সম বিষয়ত সিটো দেখয় সমান হয় সত্য গুণ যুক্ত হেনয় ব্ৰাহ্মণ বেদ শাস্ত্ৰ গুণ যুক্ত হবে সম্পূৰ্ণ আৰু গো হস্তি চাণ্ডাল যে কুকুৰকো ভক্ষে দ্বিজ সমে জ্ঞানী সবা হাংকু একে দেখে কৰ্মত বিষয়ী দেখে চাণ্ডাল ব্ৰাহ্মণ জাতিত নিকৃষ্ট গৰু হস্তি আৰু চান তথাপিতো সমদেশে জ্ঞান অখণ্ডিত সেহি সে সৰ্বজ্ঞয়াতি পৰম পণ্ডিত পৰমভাৱে সবাতো সংশয়ী দূৰ গৈল সংসাৰে আচন্ত জীৱন তেখে মুক্ত হৈল আৰু প্ৰিয় যদি हुए তাত নকৰে আহ্লাদ যদি শোক हुए তাত নকৰে বিষাদ আৰু বুলি বাহা চাণ্ডাল ব্ৰাহ্মণ সম হৈ তেবে ধৰ্ম অধৰ্ম নৰক পাইল কৈ অগ্নিৰ স্ফুলিংগ হেন বাহিৰাই যায় নিৰ্বাণক পাইলে যেন আশে পূৰ্ব ঠাই আত্মাৰ স্ফুলিংগ জীৱ দেখে নানা কৰি অজ্ঞান অবিদ্যা শক্তি আচইয়া বৰি উপাধি গুচিলে অবিদ্যায়ে বিদ্যা হৈ বিদ্যা ভৈলে আত্মমাত্ৰ জীৱ পাইল কৈ যত বিধি নিষেধ মায়াত আছে পূৰ্ণে নিৰ্গুণ ব্ৰহ্মক কি কৰিব দুখ গুণে আৰু সন্মুখ গুচিলা স্থিৰ বুদ্ধি ভৈল যাৰ ব্ৰহ্ম ভাৱ হুয়া চিত্ত নপালতে আৰ আত্মাক চিন্তনে উপৰাম ভৈল মন অক্ষয় অভ্যয়ী সুখ পাইলা সেহি জন আৰু যদি বোলা বিষয় সুখক ত্যাগ কৰে মুখ্য কিবা কাৰ্য সাধিলেক তাত পৰে বিষয়ত হন্তে সুখ যতে ক আচই পাপ শূন্য যে হিংসা ভয় বিস্তৰ হৈ যেন স্বপ্নে পেট ভৰি লাৰু খাইল নৰ ক্ষুধাও পলাৱে চাদ মুখে মনোহৰ জাগি দেখে ক্ষুধা আছে মুখে লাৰু নাই মুখ্য বিনে আন
সুখ দুখ সেহি পায়। আৰু অল্প দিনত থাকে মাত্ৰ গুচে তেতিক্ষণে, হেন জানি তাত নৰময়ী সাধুজনে। ব্ৰহ্মতৰময়ী যোগী তাতে দিয়া চিত্ত, যিটো সুখ পাৱে ব্ৰহ্মানন্দ খণ্ডিত। কিন্তু কাম ক্ৰোধ আছে দুয়ো গোটা বৈৰী, যাবে মুক্ত নহে তাবে ভৈলে ভাল কৰি। যেন মৃত শক যে বেধিয়া কান্দয়, যুৱতীসকলে তাক ধৰিয়া লিংগয়। সৰ ইন্দ্ৰিয়ে যেন চেষ্টা নকৰই, জ্ঞানীৰ জীৱন্তে জানা হৈবে সেহি নয়। আৰু সেহি মুক্ত যোগী সখী জানিবা সাক্ষাৎ, আছে কাম ক্ৰোধ তাত বেগনো হে জাত। আৰু ভুলিবা কাম ক্ৰোধ তেজি গতি পাই, কিন্তু তাত হেন মত আছে অভিপ্ৰায়। আগত কৰৈ নতে নতি নিত্য গীত, দেখিয়া নেদেখে তাক নকৰই চিত্ত। কেৱলে ৰময়ী যিটো আত্মা তমাতৰ, আৰু সিদ্ধিত ব্ৰহ্মভূত হুয়া মুখ্য লভে নৰ। ছেদিলা সংশয়ী যত মনৰ দৈধক, সৰ্বদায়ে যোগী চিন্তে প্ৰাণীৰ হিতক। সেহি জ্ঞান যোগাৰ সাধন কহো যত, ইন্দ্ৰিয় বিষয়ী যত এৰিব বাজ্যত। আৰু প্ৰাণ আপানক দুইকো কৰিব সমান, নিশ্চলে কৰিব দুইকো ভূৰ মধ্যস্থান। নাসা অগ্ৰে দুয়ো বায়ু কৰিবে গতি, শূন্যে মন ৰাখি ব্ৰহ্ম থাকিবে চিন্তি। বিষয় এৰিলে মন ব্ৰহ্ম এক স্থান, আপোনাক পাখৰিব নাহি মই জ্ঞান। আৰু সকলে গুচিয়া মন ৰহে এক ঠাই, আৰু যেন মিত কৰ কিছু সুখ দুখ নাই। এহি মতে চিন্তিয়া যে স্থিৰ হৈল মন, জীৱন্তে মুকুত সখী ভৈলা সেহি জন। আৰু যদি তুমি তাত হেন ভোলা কুন্তীসুত, জ্ঞান দেৱতা বিঘ্নি কৰই বহুত। আৰু যেন মতে নহে বিঘ্নি কহো হেতু তাৰ, সৰ্বদায়ে মই হওঁ সহায়ী তাহাৰ। আৰু যজ্ঞ দান তপ পূৰ্বে কৰিলে যত, মোক ভজি কৰ্ম যত অৰ্পিল সমস্ত। যজ্ঞৰ পালক ভোক্তা মই মহেশ্বৰ, অন্তৰ্যামী সুহৃদ যে সমস্ত লোকৰ। এহি খানি জ্ঞান যেবে জানিলে লোক, নিশ্চয়ে জানিবা মুক্ত হুয়া পাইল মোক। কহৈ গোবিন্দ মিশ্ৰে জ্ঞানৰ মহত্ব, বন্ধু কৃষ্ণৰ অৰবিন্দ চৰণত। আৰু শুনিও কহবা সদ দেখা বিদ্যামান, কৃষ্ণ সম প্ৰিয় গুৰু বন্ধু নাহি আন। কৃষ্ণে বোলে পঞ্চম অধ্যায় প্ৰথমত, সেহি নিৰ্গুণ জ্ঞান চিন্তনৰ মত। পঞ্চমৰ অন্তে কহে সগুণ নিৰ্গুণ, দুয়ো ব্যৱস্থাক কহো শুনিও অৰ্জুন। আৰু দুই পাৱ দিলা তীৰ্থ কৰোঁ গমন, চক্ষু দুই দিলা সন্ত হৌক দৰিখন। নাসা দিলা তুলসীৰ ঘ্ৰাণ লৈবা পুনু, কৰ্ণ দুই দিলা কাটান শুনে নাম গুণ। হস্ত দুই দিলা কৃষ্ণ কৰ্মে প্ৰৱৰ্তক, উদৰ দিগন্ত তাৰ প্ৰসাদ ভুঞ্জুক। শিৰগোট দিলা তান আনন্দিত মন, পদাৰবিন্দত সদা কৰোক বন্দন। জিভা মুখ দিলা সদা কৰোক কীৰ্তন,
নামক স্মৰণতে মন দিলা সৰ্বক্ষণ বুদ্ধি ক দিলন্ত কৃষ্ণ ৰূপক চিন্তুক চিত্ত ক দিলন্ত কৃষ্ণ আচলে ৰহুক অহংকাৰ সহিতে দিলন্ত অভিমান ঈশ্বৰ কৃষ্ণৰ ময়ি ভিত্ত হৈবু জ্ঞান সবাৰ আশ্ৰয়িতো আছে দেহ গুটি কৃষ্ণ সেৱকৰ পদ ধূলি লৈব লুটি। কথাটো বুজি পাইছে না নাই? এতিয়া এইখিনি কথা বুজি পালে না নাই? মানুহক দুখন ভৰি দিছে তীৰ্থ ভ্ৰমণ কৰিবৰ কাৰণে, দুটা চক্ষু দিছে ভাল মানুহক ভাল বস্তু দৰ্শন কৰিবৰ কাৰণে, নাক দুটা দিছে তুলসীৰ ঘ্ৰাণ লৰিবৰ কাৰণে, কাণ দুখন দিছে মানে ভাল নাম গুণ শুনবৰ কাৰণে, ভগৱানৰ নাম গুণ শুনবৰ কাৰণে, হাত দুখন দিছে কৃষ্ণৰ কৰ্ম কৰিবৰ কাৰণে, কৃষ্ণৰ নামত কৰ্ম কৰিব, উদৰ দিলন্ত পেটটো দিছে কৃষ্ণৰ প্ৰসাদ খাবৰ কাৰণে, ভগৱানৰ প্ৰসাদ ভুজিবৰ কাৰণে, শিৰগোট দিলা টানো আনন্দিত মন, এই মূৰটো দিছে মানে আনন্দত যাতে আমি থাকিব পাৰোঁ সদায়, পদাৰ বিন্দুটো সদা কৰক বন্দন, সদায় যাতে ঈশ্বৰক আমি বন্দনা কৰিব পাৰোঁ, জিভা মুখ দিলা সদা কৰক কীৰ্তন, এই জিভা মুখ এইখিনি দিছিলে সদায় ভগৱানৰ কীৰ্তন কৰাৰ কাৰণে, নামক স্মৰণতে মনটো দিছে সদায় তেওঁৰ নামটো স্মৰণ কৰিব লাগে, বুদ্ধিক দিলন্ত কৃষ্ণ ৰূপক চিন্তুক, বুদ্ধিটো দিছে ভগৱানৰ ৰূপটো ধ্যান কৰি চিন্তা কৰিবৰ কাৰণে, চিত্তক মনটোও দিছে দিলন্ত কৃষ্ণ অচলে ৰহক, কৃষ্ণ নামটো সদায় হৃদয়ত ৰাখিবৰ কাৰণে হৃদয়খন দিছে, অহংকাৰৰ সহিতে দিলন্ত অভিমান, অহংকাৰ কৰিছে যে মই সদায় কৃষ্ণৰ ভিত্ত হৈ মই আছোঁ, সদায় থাকিম, সেইটো মই অহংকাৰ কৰিব লাগে।